Hello guys, welcome to my YouTube channel Moglai Vlogs. তো আজি গম পাইছে গহপুৰ আহিছোঁ মামা ল'ৰাটোক লৈ পেলাই তাৰ এক্সাম আছে। সেইটো কাৰণে মই ভাবিছোঁ কি কৰিম নকৰোঁ, সেইটো কাৰণে নৰ্মেল ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ। অকণমান ইফালে ঘূৰিব যামতো, ব্লগ এটা বনাম কেনে লাগে ক'ব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইয়া গাইজ আপোনালোকে চাব পাৰে ইমান মানুহ এক্সাম দিব আহিছে নহয়, কি ক'ম আৰু বহুত মানুহ বহুত। আৰুতো আহি আছে, আমি বহুত জলদি আহিলোঁ। এইচব ৰাস্তা ফালে গোটেই ৰাস্তা গাড়ী বাইক গোটেই ভৰ্তি হৈছে, ৰাস্তা ব্লক হৈ গৈছে, ইমান মানুহ কি ক'ম। এক্সাম দিছে আৰু চৰকাৰে, নেটো বন্ধ, উপায় নাই, কি কৰি নকৰি ভাবিছোঁ ভিডিঅ' এটাকে বনাই দিওঁ। আৰু তাৰপিছত যাম অকণমান ইফালে মামা ল'ৰাটো এক্সাম হলত সোমালে মানে যাম ইফালে। আপোনালোকে চাওক মানুহ চাওক গাইছ, মানুহেই মানুহ। হেল্ল' গাইজ, এতিয়া মই ঘূৰি আছোঁ, মামা ল'ৰাটোক এৰি দিলোঁ আৰু আপোনাৰ চাব পাৰে এতিয়া কি কৰিম। 4টালৈকে এক্সাম আছে, এতিয়া মই কি কৰোঁ নকৰোঁ ভাবি পোৱা নাই। সেইটো কাৰণে অকণমান ঘূৰিবলৈ আহিছোঁ ইফালে, আপোনালোকে চাব পাৰে। তো ব'লক আগলৈ যাওঁ, কি দেখা পাওঁ কি নাই আপোনাক দেখাই আছোঁ। তো ব'লক গাইজ। এইয়া গাইজ গৈ আছোঁ ফিল্ড লৈ কি মজাকৈ গৈ আছোঁ, বাইক চলাই 40-50 মানত গৈ আছোঁ লাহে লাহে। এতিয়া যাওঁ, লগৰটোক ফোন কৰিছোঁ, সি কৈছে মই অকলে বহি আছোঁ। চাওঁ দুজনে বান্দৰদোৱা ফালে যোৱাৰ চেষ্টা কৰিম যদি যাব পাৰোঁ। তো ব'লক গাইজ। আপোনালোকে কি কৰিম গাইজ, বহুত আমনি লাগিছে, এতিয়া 4টালৈকে পকোৱাব লাগিব মই। ব'লক এতিয়া চাগে বান্দৰদোৱা যাম, বান্দৰদোৱাত আপোনালোকক দেখাম কি আছে কি নাই। দিন দুটাটো এনেই থাকিব লাগিব ন। এতিয়া চাওঁ, এইটো লাষ্টটো ব্লগ এটা বনাই দিওঁ, নৰ্মেল ব্লগ, আৰু আপোনালোকে চাই মজা পাব, মজা দিব। বাইক চলাই গৈ আছোঁ অকলে অকলে। এতিয়া যাওঁ আগলৈ, লগৰটো ব্লগ ধৰোঁ, লগৰ এটা আগত আছে, তাৰ লগতে যাওঁ, গাড়ীতে যাওঁ নে বাইকতে যাওঁ চাই পাব আপোনালোকে। এইয়া গাইজ হেলমেট লগাই দিলোঁ। আগফালে মামা আহি গৈছিলে, আমাৰ মামা আহি গৈছিলে, সেইটো কাৰণে হেলমেট লগাই দিলোঁ। এতিয়া গৈ আছোঁ লগৰটোৰ ওচৰত, কলাবাৰী কলেজ। আৰু মোৰ মামা ল'ৰাটো পঢ়িছে গোপালপুৰ বুলি জেগাটো, কলাবাৰী পাব নালাগে। এতিয়া যাওঁ লগৰটোৰ ওচৰত যাওঁ। কি মজা ৰাস্তা, গাঁৱৰ পৰিৱেশ দেখাই আছে আপোনালোকে, এইটো চাওক না, কি মজা ৰাস্তা, গাঁৱৰ পৰিৱেশ পূৰা চাফ চিকুণ গাঁও। তো ব'লক লগৰটোৰ ওচৰত যাওঁ। লগৰটো যায় নে যাম বুলিতো কৈছে, তো ব'লক লগৰটোৰ ওচৰত আপোনালোকে মজা লওক। এয়া গাইছ, এতিয়া লগৰটোক পাই গ'লোঁ। তো ব'লক গৈ আছোঁ বান্দৰদোৱা। ঘূৰি মেলি আহোঁ, কি কৰিম, আমনি লাগিছে ন। ব'লক গৈ আছোঁ, লগৰটো চলাই আছে, মই বহি আছোঁ সেইফালে। ব'লক বান্দৰদোৱাত লগ পাই আছোঁ। এয়া লগৰটো চলাই আছে বাইক, কিন্তু আকাশখনে যি ক'লা কৰিছে, বৰষুণ আহিব চাগে মোৰ মতে দেই গাইজ। আমিতো ৰেইনকোটো অনা নাই। চাওঁচোন কিমান দূৰলৈকে গৈ পাওঁ, কি কথা, ক'ত যাওঁ। বৰষুণ আহিলে খতম আৰু আমাৰ কি হ'ব কি নাই একো গমেই নাপাম। এই ভগৱান বৰষুণ নাহে যেন আশা কৰিছোঁ দেই গাইজ। বৰষুণ আহিলে ভিডিঅ' কৰিব নোৱাৰে। এয়া বাইকত পিছফালে বহি গৈ আছোঁ, লগৰটোৱে মজাকৈ চলাই আছে। মোৰো হেলমেট আছে, 2টা হেলমেটেই আনিছোঁ। এতিয়া লগোৱা নাই, ইফালে ইমান চেকিং নাই বুলি লগোৱা নাই, লগাম আগলৈ গৈ লগাম। মই ভাবিছোঁ ভিডিঅ' কৰি লওঁ, তাৰপিছত লগাই আছোঁ, চাব পাৰে। ৰাস্তা ধুনীয়া, কিন্তু ইমান ক'লা কৰিছে বতৰটো, কি হয় এতিয়া। বৰষুণ নাহিলে হ'ল, বৰষুণ আহিলেতো আমি ভিডিঅ' কৰিব নোৱাৰিম। আৰু আনকি আমাৰ ল'ৰা 4-5টা মোবাইল দি থৈছে আমাৰ লগৰকেইটাই। বেগ আছে, বেগটো অনা নাই, বেগটো লগৰটো গাড়ীতে থৈ আহিলোঁ। এতিয়া কি হয় বৰষুণ চাওঁ, বৰষুণ নিদিলে বহুত ভাল হ'ব। কি কয় হয় নহয় একো গমেই পোৱা নাই, বতৰটোৰ মহিমা। বৰষুণ অকণমান গিৰি আছে গাইজ, কি কৰোঁ, ৰেইনকোট নাই, ৰখা জেগা নাই, কি কৰোঁ নকৰোঁ ইমান ভাবিয়ে কৈ পোৱা নাই গাইজ। কি হয় ব'লক আপোনালোকে চাওক, ভিডিঅ'টো কেনে লাগে ক'ব। এইটো চাওক, বৰষুণ দিছিলে, ৰখি গৈছিলোঁ। এতিয়া কি হয়, তেতিয়াও অকণমান পৰি আছে, আপোনালোকে ভিডিঅ'ত কেপচাৰ হোৱা নাই চাগে। এতিয়া কি কৰোঁ ভগৱান, আগলৈ যে বৰষুণ নাপাওঁ, আশীৰ্বাদ কৰক যে আগলৈ বৰষুণ নাপাওঁ। আমি পালে মানে চব খতম হৈ যাব, ভিডিঅ' খেলি একো কৰিব নোৱাৰিম, আপোনালোকেও দেখাব নোৱাৰিম য'ত গৈ আছোঁ। কি হয় এতিয়া, ইয়াত পুলিচ চেকিং পালোঁ, পুলিচ নাই, একো টেনশ্যন নাই। সেইটো কাৰণে হেলমেটটো লগোৱা নাই, লগাম আগলৈ গৈ। আগফালে চেকিং আছে বুলি গম পাইছোঁ। এতিয়া কি হয়তো ব'লক। বৰষুণটো কমা নাই গাইজ, আমাৰ ইফালে বৰষুণ নাই, গহপুৰ ফালে ইফালে ইমানেই বৰষুণ, কি কৰিম ভাবি পোৱা নাই আমি। আকৌ গাইজ বৰষুণ ষ্টাৰ্ট হৈ গ'ল, কি কৰোঁ গাইজ, অৱস্থা বেয়া কৰি দিলে বৰষুণ দিয়ে দেই গাইজ, অৱস্থা বেয়া হৈ গ'ল। তো লগতে বৰষুণতে চলাই আছে, কয় একো নহয় ব'ল যাম। মই কৈছোঁ ব'ল, যি হ'ব হ'ব, আপোনালোকৰ কাৰণে বৰষুণত তিতি মেলি হ'লেও ভিডিঅ' কৰিম ন গাইজ। বৰষুণত তিতি মেলিও ভিডিঅ' কৰি আছোঁ আপোনালোকৰ কাৰণে, চাব পাৰে। আপোনালোকে মৰম দিব দেই, আৰু নতুন যোনে আহে চেনেলত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব গাইজ, ছাবস্ক্ৰাইব কৰি দিব।
বৰষুণত তিতি তিতি গৈ আছোঁ, এইটো চাব পাৰে আপোনালোকে। এতিয়া কিবা এটা পালোঁ, নামটো নাজানো জেগাটোৰ। তোমালোক কোনোবাই জানে যদি কমেণ্টত জনাই দিবচোন, এইটো জেগাটোৰ নাম কি কয় কি হয় নাজানো মই ইমান ভালকৈ, মানে কমেণ্টত জনাবচোন গাইজ। কৈছোঁ বতৰটো ইমানেই ক'লা কৰিছে, নিজৰে ভয় লাগিছে, আহিব মানে পূৰা জোৰছে চাগে, গম নাপাওঁ এতিয়া কি হয়তো। ব'লক এতিয়া যাওঁ আগলৈ। মোৰ মতে এইটো নাৰায়ণপুৰ পালোঁ চাগে, মোৰ ইমান আইডিয়া নাই, জেগাৰ নামটো নাজানো। আপোনালোকে জনাবচোন কি কয়। আৰু যোনে নতুন নতুন আহে চেনেলত ছাবস্ক্ৰাইব কৰিব নাপায়, ছাবস্ক্ৰাইব কৰি যাব দেই গাইজ, তেতিয়া মজা মজা ভিডিঅ' পাব। তো ভিডিঅ'টো চাই আপোনালোকে মজা লওক, আমাক মজা দিয়ক, কমেণ্টত দিয়ক মেছেজ চেছেজ কেনে হৈছে কি কথা গাইজ। যি বৰষুণ গাইজ, ইয়াত ৰখিব লগা হ'ল, ইয়াত ৰখিছোঁ, এতিয়া ওলাই যাওঁ আৰু লগতে বাইক ওলাই আছে পিছফালে। পূৰা ইমান ডাঙৰ বৰষুণ দিছে, গোটেই তিতি গ'ল আৰু ঘপককৈ দি দিলে বৰষুণ। গোটেই তিতি মেলিছে, খতম হৈ গ'ল। ব'লক আগলৈ যাওঁ, ভগৱানে সেইটো বৰষুণ নাপাওঁ যায়। গাইজ ওলাই আহিছিলোঁহে, আকৌ বৰষুণ দি দিলে নহয় গাইজ। এইটো চাওক, গোটেই মানুহকেইটা এটা এইটো জিৰণি কোঠা আছে, চবেই ৰখিছোঁ আৰু ইয়াত চাওক, আকৌ বৰষুণ দিলে, বৰষুণ কমাই নাই, কি হ'ব গাইজ এতিয়া চাওকচোন। গাইজ বৰষুণৰ কাৰণে হেলমেট লগাই দিলোঁ, সেইটো পৰা নাই আৰু ভিডিঅ' বনাবলৈ। তো চাওঁ আগলৈ গৈ যদি ভিডিঅ' বনাব পাৰোঁ, বৰষুণটো লাহে লাহে থাকেতো বনাম, নহ'লে নবনাওঁ আৰু তাতে ভিডিঅ'টো সামৰণি মাৰি দিম। ভোকো লাগিছে, এতিয়া যাওঁ কিবা এটা খাই। সেই গাইজ আহি এটা দোকানত সোমালোঁ, বান্দৰটো আহি পালোঁ, লেকিন ভিডিঅ' কৰা নহ'ল, গোটেই তিতি গ'লোঁ, পেন চেন গোটেই তিতি গ'লোঁ। এতিয়া চাওঁ ইয়াত কিবা এটা খাই মেলি যাম আৰু, ভিডিঅ' কৰা নহ'ল, বেয়া চেয়া নাপাব। চাওঁ আগলৈ দেখাব পাম গাইজ। বৰষুণৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল, গোটেই বৰষুণ কাপোৰ চাপোৰ তিতি গ'ল। এতিয়া চাওক হাফ পেণ্ট লগাই আছোঁ, এইটো গোটেই কাপোৰ তিতি গ'লে কাৰণে ভিডিঅ' বনোৱা নাই। তো এতিয়া গহপুৰ টাউনত আহি কিবা এটা খাই মেলি ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিলোঁ। ভিডিঅ'টো ভালকৈ বনোৱা নহ'ল, বেয়া নাপাব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ পাইছোঁ। বাই বাই, জয় আই অসম।